থকাৰ ঘৰখন সৰু হওক কোনো ক্ষতি নাই, কিন্তু মনৰ ঘৰখন যেন ডাঙৰ হয়। এখন ঘৰৰ তুলনাত এখন দুৱাৰ বহুত সৰু, এখন দুৱাৰ তুলনাত এটি তলা বহুত সৰু, এটা তলাৰ তুলনাত চাবিকাঠি বহুত সৰু, কিন্তু সেই চাবিকাঠিয়ে পাৰে সেইখন ঘৰত প্ৰৱেশ কৰাব। তেনেদৰেই সৰু এটা চিন্তাশীল ব্যাখ্যা বহুত ডাঙৰ সমস্যা সমাধান কৰিব পাৰে। স্ত্ৰীক তুমি বুলি মাতিলে কি হয় জানে? চাওক, আপোনাৰ স্ত্ৰী হওক বা যিকোনো ছোৱালীবোৰ সদায় অনুকৰণ প্ৰিয়। আপুনি যদি তেওঁক তুমি বুলি মাতে, তেওঁ সাহস পাব আপোনাক তুমি ক'বলৈ, যিটো কোনো ল'ৰাৰ পক্ষে সহ্য কৰা কঠিন। এজনী ছোৱালীৰ বাবে সকলোতকৈ সন্মানিত ব্যক্তি হ'ল তেওঁৰ স্বামী। সেয়ে তুমি বুলি মাতিলেও খঙৰ সময়ত কিন্তু আপুনি বুলি মাতক, ভুলতো তুমি নক'ব। এটা গেলা আলুৱে একাধিক ভাল আলুক নষ্ট কৰে, তেনেদৰে এজন বাজে মানুহ বহু ভাল মানুহৰ জীৱন নষ্ট কৰে। মিডল ক্লাছ জীৱনটো সঁচাকৈয়ে অদ্ভুত জীৱন। চোলা কিনিলে জোতা ফাটি যায়, জোতা কিনিলে পেণ্ট ফাটি যায়, পেণ্ট কিনিলে আণ্ডাৰৱেৰ, আৰু যেতিয়া সকলো কিনা হয় তেতিয়া পকেট ফাটি যায়। মুখৰ ভাষাই কৈ দিয়ে মানুহজন কেনেকুৱা, অহংকাৰে কৈ দিয়ে টকা কিমান আছে, সপোনে কৈ দিয়ে ভৱিষ্যত কেনেকুৱা, স্পৰ্শই কৈ দিয়ে স্বভাৱ কেনেকুৱা, তৰ্কই কৈ দিয়ে জ্ঞান কিমান, সংস্কাৰে কৈ দিয়ে পৰিয়াল কেনেকুৱা, পচন্দই কৈ দিয়ে চিন্তা ভাৱনা কেনেকুৱা। আগতে ভয় কৰিছিলোঁ একাকৃতৰ, এতিয়া ভয় লাগে ভুল মানুহৰ সংগৰ। বেয়া সময় চিৰদিন নাথাকে, হয়তো দ্ৰুত পাৰ হৈ যাব, ইয়াৰ মাজতেই প্ৰিয় কিছু মানুহ চিনিব হ'ব। জীৱনত টকা উপাৰ্জন কৰে বা নকৰে, নিজৰ প্ৰতি সৎ থাকক, আপোনাৰ ভগা ঘৰতো শান্তিয়ে শুব পাৰিব।